কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। আহি প্ৰশ্ন প্ৰশ্ন উত্তৰ। কৈশোৰকাল এটিৰ বৈশিষ্ট্য উল্লেখ কৰা। কৈশোৰকালৰ এটি বৈশিষ্ট্য কালৰ এটি বৈশিষ্ট্য হ'ল দ্ৰুতগতিত শাৰীৰিক বিকাশ লক্ষ্য কৰা। ২ নম্বৰ, কোনচোৱা সময়ক কৈশোৰকাল বুলি কোৱা জনা যায়? কিশোৰ কিশোৰী 10 পৰা 11 পৰা 18, 19 বয়সৰ সময়ছোৱাক কৈশোৰকাল বুলি জনা যায়। মানৱ জীৱনৰ কোনচোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি? মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি। নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশ প্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়? কৈশোৰ কালৰ প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। নটিচ আৰু নোটটো চাই ল'বা ধুনীয়াকৈ।